कौन है ये लोग? कहाँ से आते हैं? বন্ধুসকল ফাইনেলি ওলাই আহিলোঁ দিগাৰু কেম্পৰ পৰা আৰু এতিয়া হাইৱেত আছোঁ আৰু মাইণ্ডত চলি আছে তিনিটা লোকেশ্যন আনিনি নহ'লে ডাম্বুক और मायोडिया तो चाওঁ ক'লৈ যাই পাওঁ বলক এক্সপ্ল'ৰ কৰোঁ আৰু ইয়াৰ বৰ্ডত আপোনালোকে দেখিব তেজু আছে 14 কিলোমিটাৰ আৰু ব্ৰহ্মকুণ্ড মানে হৈছে পৰশুৰাম কুণ্ড অলপ ৰাস্তা ভুল হ'ল আমি আনিনি যাবলৈ ইয়াৰ পৰা কমপ্লিট ইউ টাৰ্ণ লৈ কিনে মই যাব লাগিব বাট আহি পাই গ'লোহি তেজু ইয়াত দেখিছে চাইনবোৰ্ড লাগি আছে তেজু এয়াৰপৰ্ট সো ভাবিলোঁ তেজুখন ইমান ওচৰ আহি পালোঁ যেতিয়া তেজুখন অলপ এক্সপ্ল'ৰ কৰি যাওঁ চিটিখন আমি আছোঁ বৰ্তমান তেজু টাউনৰ ভিতৰত ইয়াত এটা ক্লক টাৱাৰ আছে সো এই ক্লক টাৱাৰটো ইয়াৰ মেইন মানে আপোনালোকে আহি পালে গম পাব যে আমি তেজু পালোহি বুলি আৰু ইয়াৰ পৰা 45 কিলোমিটাৰতে আছে পৰশুৰাম কুণ্ড বাট আজি আমি পৰশুৰাম কুণ্ড নাযাওঁ বুলি ভাবিছোঁ झूठ बोलो बार बार झूठ बोलो गाइस অলপ প্ৰবলেম হৈ গ'ল আনিনি গ'লে আপোনালোকে একচুয়ালি 3 ডেজ মিনিমাম টাইম লৈ আহিব লাগিব আৰু এয়া দেখিছে আমি অলৰেডি তেজুতে আছো আমাৰ প্লেনত অলপ চেঞ্জ আজি এতিয়া প্ৰথম যাম পৰশুৰাম কুণ্ড ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है আনিনি যাব হলে এটো মানে ইমান ইজি নহয় ট্ৰেকটো বহুত অকুৱা ৰাস্তা ঠেক আৰু অলপ প্ল্যান কৰি আহিব লাগিব আমাৰ প্ল্যানিং একদম জিৰো আছিলে তো অলপ ইউটিউব ভিডিও চাই কিনে গম পালো যে ইমান ইজি নহয় তাৰ ট্ৰেকটো रास्ता बेया নহয় এতিয়ালৈকে যিমান দূৰ আহিছো একদম বঢ়িয়া ৰাস্তা ইভেন অসমতকে বেছি ভালে ৰাস্তা এটা গাত পোৱা নাই এতিয়ালৈকে তেজুৰ পৰা সো বলক আগৰখিনি বা কেনেকুৱা হয় নেজানো মই আৰু এই ইয়াতে আহিলে কোটে ৰাস্তা পকাৰ পৰা হৈ গ'ল কেঁচা এ কি ওখ পাহাৰ এ বা মাউণ্ট এভাৰেষ্ট এ ৰে না যাও এ नहीं जाएगा हम हमने किबा बेलेग रास्ता दिया हिसो मैं रास्ता भूल करला कुरुआ एनेके ना जाओ दे मैं मुझे अपने घर जाना है मुझे घर जाना है আৰু গাইস ফাইনালি আমাৰ ৰাস্তা আকৌ থাৰ্ড টাইমৰ কাৰণে ভুল হ'ল আজি থাৰ্ড টাইমৰ কাৰণে নহয় সেকেন্ড টাইম বিকজ আমি একদম সৰু ৰাস্তা দি আহিলো এটো অৰিজিনাল ৰাস্তা নহয় আকৌ আমি বেক টু তেজু যাব লাগিব ইয়াৰ আমি বহুত ওপৰলৈ উঠি আহিছিলো পাহাৰৰ আমি আকৌ নামি গৈ আছো তাৰ পৰা ৰিটাৰ্ণ হৈ আকৌ তেজু পালোহি আজি আমি পৰুৱা পোকে লগা দি তেজুতে ঘূৰি ফুৰিছো আৰু ইয়াত খাবলৈ এতিয়া ৰেষ্টুৰেণ্ট এখন বিচাৰি লওঁ অলপ খাই লওঁ টাইমো হৈ গৈছে 2টা বাজিব হৈছে পেটত পুৰা ভোক আৰু হাইপোগ্লাইসেমিয়া হৈ আছে সুগাৰটো প্ৰথম ব্ৰেইনত পাব লাগিব সো ওচৰত ৰেষ্টুৰেণ্ট পালো নিং 33 মাল্টি কুজিন ৰেষ্ট্ৰো সো ইয়াতে কিবা এটা খাই লওঁ আৰু গাইস আপোনালোকে তেজু আহিলে তেজু যোনটো ইন্ডিজিনিয়াস ট্ৰাইব নাম হৈছে মিছমি ট্ৰাইবৰ এটা স্পেশাল ডিশ আছে মিছমি চিকেন থালি সো আপোনালোকে ডেফিনেটলি এটো ট্ৰাই কৰিব গাইস ফাইনালি এখন ওভাৰব্ৰিজ পালো কি হয় নাজানো জায়গাটো লোকেশন নাজানো কিন্তু আপোনালোকে চাওক অকল বিউটিটো চাওক আপোনালোকে ফগ বিলাক একদম ওপৰলৈ উঠি আহিছে মানে পানীৰ ওপৰৰ পৰা একদম ধুনিয়াকে এটা হেভেন টাইপৰ ফিলিং মানে একদম ভেপাৰস বিলাক পানী ওপৰ দি উঠি আহিছে সায়েন্সৰ কি ফিনোমেনন মই নাজানো मैं क्या करूं फिर जॉब छोड़ दूं পৰশুৰাম কুণ্ড পাবলৈ চাগে 20 কিলোমিটাৰ মান আছে আমি চৌখাম পাৰ হৈ আহিলো চৌখামৰ পৰা আহি এনেকে এতিয়া ৰাস্তাটো চাওক ৰাস্তাটো একদম ঠেক কিন্তু গাড়ী চাৰি আহি আছে ভয় লগা নাই একো বাৰু আগতে ইয়াত দেখিছে ওয়েলকাম টু ৱাক্ৰু পৰশুৰাম কুণ্ড পোৱা আগতে যেহেতু অকমান আন্ধাৰ হৈ আহিছে গতিকে আজিয়ে গোটেই ট্ৰিপটো
ইয়াতে হেক কৰিছোঁ বাছ আমি পৰশুৰাম কুণ্ড যাম কিন্তু আগে নিজৰ ষ্টেটো বুক কৰি লৈছোঁ নীনাক্ষী বুলি এটা ভাল হোমষ্টে পালোঁ মই আপোনাক দেখাই আছোঁ ইয়াৰ ভিউটো আল্টিমেট ভিউ সেই ওপৰত যিখিনি পাহাৰ আছে তাত চাওক ধুনীয়াকৈ হেৰি আহি আছে ধুনীয়াকৈ ক্লাউডছ টাইপৰ আহি আছে ধুনীয়া জেগা এইখিনি আহি পালোহি আমি এতিয়া নাজানো কোনটোলৈ আমাৰ বেছি দূৰ নাই আৰু কিন্তু ভিউটো চাওক আপোনালোকে हम चले पहाड़ों में गुनगुनाती राहों में ভাল লাগিছে अबे साले तभी मेरा माफ करना गुस्से में इधर उधर निकल जाता हूँ এয়া গাইজ চাওক কি মানে বৰষুণ দিছে সেইকাৰণে পানী কিন্তু কি ধুনীয়া আৰু এইফালে ভিউটো মই দেখাইছোঁ কি ধুনীয়া ভিউ বহুত বেছি ধুনীয়া লাগিছে এবাৰ সাউন্ডটো শুনা না